নিশা 12 বাজিছে। মই আছোঁ সোণাপুৰত আৰু জুবিন দাৰ সমাধি ক্ষেত্ৰত। এতিয়া নিশা 12 বজাতো মানুহ যথেষ্ট আছে। ইয়াত কোনো SOP নাই, SOP বুলিও তেনেকৈ নাই, SOP হেৰি কৰিছিলে কিন্তু নাই। মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিতৰতনো কি হৈ আছে। ব'লকচোন ভিতৰত যাওঁ, অকণমান কি আছে দেখাই আছোঁ আপোনালোকক। এয়া এওঁলোকে জুবিন দাৰ অনুৰাগী বেনাৰখনৰ ওচৰতে বহি তেওঁলোকে ডাঙৰ হেৰি কৰি আছে। চাওক কিমান সুন্দৰ পৰিৱেশ। আপোনালোকে যদি অহা নাই আহিব এপাক, ভাল লাগিব। চাওক চাকিবিলাক মানে দিনৰ ভাগত বহুত চাকি হৈছিলে, চব একে জেগাত এতিয়া যিবিলাক জ্বলি আছে জ্বলা চাকিবিলাক একে জেগাত কৰি দিছে। চাইছোঁ এনেকৈ এয়া আমাৰ লগত যোৱা কেইজন